নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া কিছুমান জেনেৰেল নলেজ, কিন্তু RRB আৰু SSC GDৰ কাৰণে আহিব পৰা সম্ভাৱনা বহুতো আছে। নহ'লে বন্ধুসকল, এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইণ্টাৰনেট আৱিষ্কাৰ হয় 1969 চনত। ইমেইল আৱিষ্কাৰ হয় 1971 চনত। হটমেইল আৱিষ্কৃত হয় 1973 চনত আৰু গুগল আৱিষ্কৃত হয় 1998 চনত। ফেচবুক আমি সকলোৱে ব্যৱহাৰ কৰোঁ। এই ফেচবুকৰ আৱিষ্কাৰ হৈছিল 2004 চনত। ইউটিউবো আমি সকলোৱে ভিডিঅ' চাবলৈ ব্যৱহাৰ কৰোঁ বা আনন্দ উপভোগ কৰিবলৈ ব্যৱহাৰ কৰোঁ। ইউটিউব আৱিষ্কাৰ কৰা হৈছিলে 2005 চনত। টুইটাৰ আৱিষ্কাৰ কৰা হৈছিলে 2006 চনত। পিছত ইণ্টাৰনেট চালু কৰা হৈছে 1969 চনত। এক্স-ৰে আৱিষ্কাৰ কৰে কোনে? এক্স-ৰে আৱিষ্কাৰ কৰে ৰঞ্জন। বেতাৰ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰে? মাৰ্কিনে। কেলকুলেটৰ আৱিষ্কাৰ কৰে ব্লাউচি পাস্কেলে। কম্পিউটাৰ আৱিষ্কাৰ কৰে চাৰ্লছ বেবেজে। প্ৰথমবাৰৰ বাবে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছে লিউচেন হুক নামৰ বৈজ্ঞানিকজনে। উৰাজাহাজ আৱিষ্কাৰ কৰিছিল ৰাইট ব্ৰাদাৰ্ছ নামৰ বৈজ্ঞানিকজনে। আমি সকলোৱে ব্যৱহাৰ কৰা বৈদ্যুতিক লেম্পটোৰ আৱিষ্কাৰ কোনে কৰিছিল জানেনে? এই বৈদ্যুতিক লেম্পটো প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল টমাছ আলভা এডিছনে। তাৰ পিছত বন্ধুসকল জানেনে ৰকেট ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? ৰকেট ইঞ্জিন আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট গগাৰ্ডে। ছেফটি ৰেজাৰ আৱিষ্কাৰ কোনে কৰে? ছেফটি ৰেজাৰ আৱিষ্কাৰ কৰিছিল কিংছি জিলেট নামৰ বৈজ্ঞানিকজনে। আপেক্ষিক তত্ত্ব আৱিষ্কাৰ কোনে কৰে জানেনে? আপেক্ষিক তত্ত্ব আৱিষ্কাৰ কৰিছিল আলবাৰ্ট আইনষ্টাইনে। ফ্ৰেণ্ড, আজিলৈ ইমানেই। আপোনালোকে যদি এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে, তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ প্ৰৱেশ কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব।